নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো ডিচেম্বৰ মাহৰ 2020 আৰু 16 ডিচেম্বৰ তাৰিখে বি ফাৰ্ম আৰু ডি ফাৰ্মৰ কাউন্সিলিং হৈ গৈছিল। তো ইয়াৰে এডমিশ্যনৰ নটিচ দিয়া নাছিল, এতিয়া ইয়াৰে এডমিশ্যনৰ নটিচ আহি গ'ল। তো এতিয়ালৈকে ইয়াৰ কেৱল বি ফাৰ্মৰ নটিচখনহে পালোঁ, ডি ফাৰ্মৰ নটিচখন অফিচিয়েল ৱেবছাইটত নাই দিয়া। তো এই দুয়োখন বি ফাৰ্ম আৰু ডি ফাৰ্মৰ নটিচখন এই মুহূৰ্তলৈকে অফিচিয়েল ৱেবছাইটত নাই দিয়া, এইখন আপোনালোকে নিউজ পেপাৰত পাই যাব। তো যেতিয়া অফিচিয়েল ৱেবছাইটত দি দিয়ে আমাৰ চেনেলত দি দিম বা হোৱাটছএপ গ্ৰুপত দি দিম। তো আপোনালোকে আমাৰ চেনেল বা হোৱাটছএপ গ্ৰুপত জইন হৈ ল'ব। তো এতিয়া এইখন নটিচ চাই লওক, এডমিশ্যন নটিচ। তো প্ৰভিজনেল এডমিশ্যন ইনটু বি ফাৰ্ম কোৰ্চ এট দ্য ইনষ্টিটিউট অফ ফাৰ্মাচী এটেচ টু দ্য আছাম মেডিকেল কলেজ। তো আছাম মেডিকেল কলেজৰ যি বি ফাৰ্ম কোৰ্চ আছে তাৰে এডমিশ্যনৰ কাৰণে নটিচ হয়। তো থাৰ্ড ৰাউণ্ড কাউন্সিলিং হৈ গ'ল। তো এইখন কেৱল বি ফাৰ্ম বেচেলাৰ ইন ফাৰ্মাচীৰে নটিচখন। তো ডি ফাৰ্মৰ নটিচখন এতিয়ালৈকে পোৱা নাই। তো ডি ফাৰ্মৰ নটিচখন পালে সেইখন নটিচখন আমাৰ চেনেলত দি দিবলৈ চেষ্টা কৰিম। তো ইয়াতে দিছে যে 2024 seasonৰ merit list has been published which is now available in the official website of directorate www.dmi.assam.government.in। তো ইয়াতে প্ৰকাশ পাইছে বুলি তেওঁলোকে মেনশ্যন কৰিছে, যদিও এতিয়ালৈকে ৱেবছাইটত দিয়া নাই। তো যেতিয়া ৱেবছাইটত দি দিয়ে আমাৰ চেনেলত দি দিম। তো যিবিলাক কেণ্ডিডেটে চিলেক্ট হৈছে তেওঁলোকে অফিচ অফ দ্য প্ৰিন্সিপাল, যি প্ৰিন্সিপালৰ অফিচ আছে তাত যাব লাগিব। আপোনালোকে এডমিশ্যন ল'বৰ কাৰণে ইনষ্টিটিউট অফ ফাৰ্মাচীৰ যি প্ৰিন্সিপাল অফিচ বা অফিচ আছে তাত যাব লাগিব। তো বি ফাৰ্মৰ এডমিশ্যনৰ তাৰিখটো দিছে 4 জানুৱাৰী তাৰিখে। তো 4 জানুৱাৰী 2025। তো আপোনালোকে যিসকলে ডি ফাৰ্মতো পাইছে তেওঁলোকে 4 বা 5 জানুৱাৰী তাৰিখে দিব। তো তেওঁলোকেও ৰেডি হৈ থাকিব। তো আপোনালোকে এডমিশ্যনটো 4 জানুৱাৰী তাৰিখে ল'ব লাগিব। যদি আপোনালোকে সময়ত এডমিশ্যন নলয় তেনেহ'লে চিটটো কেনচেল হৈ যাব। এতিয়া ইয়াতে ডকুমেণ্ট কিছুমান লাগিব, এই ডকুমেণ্টবিলাক আপোনালোকে তাত জমা কৰিব লাগিব। অৰিজিনেল আৰু জেৰক্স দুয়োখিনিয়ে লাগিব। কেণ্ডিডেটছ আৰ টু ডিপজিট দ্য অৰিজিনেল এডমিট কাৰ্ড, মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট অফ মেট্ৰিক এণ্ড হাই ছেকেণ্ডাৰী। আপোনালোকে মেট্ৰিক আৰু হাই ছেকেণ্ডাৰীৰ অৰিজিনেল আৰু জেৰক্সখিনি জমা কৰিব লাগিব। ইয়াতে এডমিট কাৰ্ড, মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট। তাৰপিছত আপোনালোকৰ কেটেগৰী বা কাষ্ট চাৰ্টিফিকেটখন লাগিব। তাৰপিছত OBCৰ কাৰণে NCL চাৰ্টিফিকেট লাগে। তাৰপিছত আপোনালোকৰ EWS আছে EWS চাৰ্টিফিকেটখন লাগে। তো PRC থাকিলে PRCখন, এইখিনি আপোনালোকে তাত জমা কৰিব লাগিব। তো এডমিশ্যন ফিছৰ ক্ষেত্ৰত অলৰেডি ভিডিঅ' বনোৱা আছে। তো সেই ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব, নহ'লে চেনেল পেজত গৈ চাই ল'ব পাৰিব। তো তাত ডি ফাৰ্ম বি ফাৰ্মৰ 2024 ছিজনৰ এডমিশ্যনত কিমান ফিজ এই সকলোবিলাক তথ্য জনোৱা আছে বা এডমিশ্যন প্ৰচেছো তাত দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। নেক্সট পইণ্টটো বহুতৰে জানিবলগীয়া কথা। The admission of the candidate is subject to the satisfactory medical fitness certificate issued by the medical board constituted by the principal। তো ইয়াত এখন মেডিকেল ফিটনেছ চাৰ্টিফিকেট লাগে। তো এই মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন আপোনালোকে ঘৰৰ পৰা লৈ যোৱাৰ প্ৰয়োজন নাই। তো এই মেডিকেল ফিটনেছ চাৰ্টিফিকেট আপোনালোকে কলেজখনত এডমিশ্যন ল'ব যাওঁতে তাৰ কলেজে আপোনালোকক এখন ফৰ্ম দিব, তাৰপিছত আপোনালোকে মেডিকেল টেষ্ট কৰাব লাগিব। যিখন কলেজত ছিট পাইছে সেই কলেজখনতে মেডিকেল টেষ্টটো হয় বা তাতে হস্পিটেলতে মেডিকেল টেষ্টটো হৈ যাব। আপোনালোক ঘৰৰ পৰা কোনো চাৰ্টিফিকেট বনাই লৈ যোৱাৰ প্ৰয়োজন নাই। তো এতিয়ালৈকে এইখন নটিচে পাইছোঁ। তো এইখন নটিচ কোনো ধৰণৰ ফেক নটিচ নহয়। অসমীয়া প্ৰতিদিন বা দ্য আছাম ট্ৰিবিউন নিউজ পেপাৰ এইবিলাক চাব পাৰে। আপোনালোকে নিউজ পেপাৰত ইয়াৰে নটিচখন পাই যাব। আৰু যেতিয়া অফিচিয়েল ৱেবছাইটত ইয়াৰে লিষ্টখন ডি ফাৰ্মৰ নটিচ দিয়ে আমাৰ চেনেলত দি দিবলৈ চেষ্টা কৰিম, আৰু আপোনাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব। আৰু যদি আপোনালোকে নেক্সট ছিজন 2025 ছিজনৰ কাৰণে বি ফাৰ্ম, BSc নাৰ্ছিং, পেৰামেডিকেল এইবিলাকৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে, তেনেহ'লে আমাৰ ই বুকখন লৈ ল'ব পাৰে। তো হোৱাটছআপ নম্বৰ দিয়া আছে, আপোনালোকে হোৱাটছআপত কণ্টেক্ট কৰি ই বুকখন লৈ ল'ব। তো এই ভিডিঅ'টোত এইখিনি আছিল, ধন্যবাদ।